বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ শৰ্ট ইনফৰমেটিভলৈ। আজি কম দেওবাৰৰ দিনটোহে কিয় হয় বন্ধ, ইয়াৰ পাছত কি কাৰণ থাকিব পাৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে দেওবাৰৰ দিনটোহে কিয় হয় বন্ধ? বন্ধ শব্দটো শুনাৰ লগে লগে আমাৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠে, নহয়নে? আমাৰ সকলোৱে ব্যস্ততাপূৰ্ণ কামৰ পৰা দেওবাৰটোলৈ বাট চাই ৰওঁ। একেবাৰে স্কুল যোৱা ল'ৰা-ছোৱালীৰ পৰা ব্যৱসায় চাকৰি কৰা সকলো লোকৰ মুঠৰ ওপৰত দেওবাৰ মানে এটা হাঁহি ফূৰ্তি মস্তিৰ দিন। দেওবাৰ দিনটো পঢ়া-শুনা, কাম ব্যৱসায় সকলো এৰি সকলোৱে পৰিয়ালৰ লগত সময় কটায় বা নিজৰ ভাল লগা কাম কৰি দিনটো পাৰ কৰে। কিন্তু কেতিয়াৰ পৰা আৰু কিয় দেওবাৰ দিনটোহে বন্ধৰ দিন হিচাপে ধাৰ্য কৰা হ'ল, জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। এসময়ত সূৰ্যক বিশ্বৰ সকলো মানুহে ভগৱান বুলি পূজা কৰিছিল। হিন্দুসকলৰ বাবে আজিও তেওঁ ভগৱান। এই সৌৰ শক্তিকে শক্তি বুলি স্বীকৃতি দি সপ্তাহটোৰ প্ৰথম দিনটো সূৰ্য পূজাৰ বাবে ৰখা হ'ল। ফলত এই দিনটোৰ নাম দিয়া হ'ল ৰবি বা দেও, ইংৰাজীত ছানডে। খ্ৰীষ্টানসকলৰ মতেও দেওবাৰ দিনটোতে যীশুখ্ৰীষ্টৰ পুনৰ আৱিৰ্ভাৱ হৈছিল, যিয়ে যীশুখ্ৰীষ্টৰ পুনৰ আৱিৰ্ভাৱৰ পাছত মহাপুৰুষজনাৰ সন্মানাৰ্থে দেওবাৰৰ দিনটোক দেৱতাৰ দিন বা ডে অৱ লৰ্ড বুলি ঘোষণা কৰা হয়। 327 খ্ৰীষ্টাব্দত ৰোমান সম্ৰাট কনষ্টাণ্টিনে দেওবাৰটোক ৰাজহুৱাভাৱে বন্ধৰ দিন হিচাপে ঘোষণা কৰি এই দিনটোত কৃষিকৰ্মৰ বাহিৰে আন সকলোবোৰ কাম বন্ধ কৰি জনসাধাৰণক যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰিবলৈ হুকুম জাৰি কৰে। ইংৰাজে ভাৰত শাসন কৰিবলৈ লোৱাৰ পাছত গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিচাৰ্ড ৱেলছেলিয়ে 1798 চনত দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰে। তেতিয়াৰে পৰা ভাৰততো দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে পালন কৰাৰ ৰীতি প্ৰচলিত হয়। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।